নমস্কাৰ ষ্টুডেন্ট আজি আমি ইংৰাজী ব্যাকৰণৰ পাৰ্টস অফ স্পীচৰ বিষয়ে জানো হা পাৰ্টস অফ স্পীচক অসমীয়া পদ বুলি কয় অৰ্থাৎ words used in our speech are called parts of speech সেন্টেন্সত ব্যৱহাৰ হোৱা প্ৰতিটো শব্দ বা ওয়াৰ্ডে হ'ল একোটা পাৰ্টস অফ স্পীচ বা পদ example this is Ramu he is reading she is Nita yate this is Ramu he is reading she is Nita এই আটাই কেটাই বাক্যটোত থকা এই ওয়ার্ড আটাই কেটাই একোটা পার্ট অফ স্পীচ এতিয়া আমি জানো পার্টস অফ স্পীচৰ ভাগ হ'ব কাইন্ড অফ পার্টস অফ স্পীচ নাউন pronoun adjective verb adverb preposition conjunction interjection এই আঠটা হল পার্টস অফ স্পীচৰ ভাগ এতিয়া আমি পার্টস অফ স্পীচৰ যে আঠটা ভাগ পালো সেই আঠটা ভাগৰ বিষয়ে বিশদভাৱে জানো 1 নম্বৰ হল নাউন অৰ্থাৎ ইয়াক অসমীয়াত বিশেষ্য পদ বুলি কোৱা হয় নেমিং ওয়ার্ডস আর কল্ড নাউন্স নাম বুজোৱা যিকোনো শব্দকে আমি নাউন বা বিশেষ্য পদ বুলি কওঁ নাম বুজোৱা কোনো জাতি প্ৰাণী বস্তু ঠাই আদি হ'ব পাৰে যিকোনো বস্তুৰ নাম মাত্ৰেই হ'ল নাউন বা বিশেষ্য পদ example milk is white this is Rita this is a pen the cow is an animal ইয়াতে যিকেইটা নাম বুজাইছে সেইকেইটা হ'ব বিশেষ্য পদ বা নাউন milk to hobo Rita pen cow animal এই আটাই কেটায়ে একোটা বস্তুৰ নাম বা জাতিৰ নাম বুজাইছে বা মানুহৰ নাম বুজাইছে সেই কাৰণে ইহতক আমি নাউন বা বিশেষ্য পদ বুলি দেখুৱাব পাৰো এতিয়া pronounৰ বিষয়ে জানো আহা pronoun মানে হল অসমীয়াত সৰ্বনাম পদ বুলি কোৱা হয় a pronoun is a word used in place of a noun অৰ্থাৎ নাউনৰ সলনি ব্যৱহাৰ হোৱা পদক pronoun বুলি কোৱা হয় example আমি ইয়াতে কেইটামান pronoun দিয়া হ'ল he she they you their your our we his her my I me এই আটাই কেইটা হৈছে নাউনৰ সলনি ব্যৱহাৰ হোৱা পদ সেই কাৰণে এনেকুৱা ওয়ার্ডক আমি pronoun বুলি ক'ব পাৰো নাউন pronoun ৰীনা she যেহেতু ৰীনা গার্ল গতিকে গার্ল হলে তাৰ pronoun হ'ব she ৰহিম he ৰহিম যেহেতু বয় গতিকে তাৰ pronoun হ'ব he গতিকে নাউনৰ সলনি যি পদ আমি ব্যৱহাৰ কৰো তাক আমি pronoun বা সৰ্বনাম পদ বুলি জানো এতিয়া adjectiveৰ বিষয়ে জানো হা adjective মানে হল বিশেষণ পদ a word that adds to the meaning of a noun or a pronoun is called adjective যি পদে noun বা pronounৰ কোনো দু গুণ অৱস্থা পৰিমাণ আদি বুজায় তাক adjective বুলি কোৱা হয় example good bad long short weak much many black green dear dark wise এই আটাইকেইটা ওয়ার্ডে কোনোটা বস্তুৰ গুণ দোষ বা ডাঙৰ সৰু বুজায় গতিকে ইহতক আমি adjective বা বিশেষণ পদৰ ভিতৰত ধৰিব পাৰো বিনিতা is a beautiful girl ইয়াতে beautiful to হ'ব adjective this is a big house ইয়াতে big to হ'ব adjective Ramu is a weak boy ইয়াতে weak to হ'ব adjective গতিকে আমি বুজি পালো যে adjective মানে হল যি পদে নাউন বা pronounৰ কোনো দু গুণ অৱস্থা বা পৰিমাণ আদি বুজায় তাক আমি adjective বুলি ক'ব পাৰো এতিয়া আমি ভাৰ্বৰ বিষয়ে জানো আহা ভাৰ্ব মানে হল ক্ৰিয়াপদ doing words are called verbs যি পদে কোনো কাম কৰা বা হোৱা বুজায় তাক আমি ভাৰ্ব বা ক্ৰিয়াপদ বুলি কওঁ example am is are was were read go play eat run do sing etc এই আটাইকেইটাই হৈছে একোটা ক্ৰিয়াপদ বা
Verb. I know you. এই বাক্যটোত ন'টো হ'ব verb. Verb. I play football. ইয়াতে play টো হ'ব verb বা ক্ৰিয়াপদ. No, sing, play এই তিনিটা ৱৰ্ডে বাক্যটোত যিকোনো এটা কাম কৰা বা হোৱা দেখুৱাইছে. সেইকাৰণে এনেকুৱা ধৰণৰ ৱৰ্ডক বা পদক আমি ভাৰ্ব বা ক্ৰিয়াপদ বুলি ক'ব পাৰোঁ. হ'ল ক্ৰিয়া বিশেষণ. Adverb is a word that qualifies not only a verb but any part of speech except a noun or pronoun. অৰ্থাৎ যি ৱৰ্ডে ভাৰ্বৰ স্থান, অৱস্থা আৰু সময় নিৰ্দেশ কৰে আৰু এডজেক্টিভ আৰু এডভাৰ্বৰ অৰ্থ বিশেষকৈ বুজাই দিয়ে তাক আমি এডভাৰ্ব বুলি. এক্সাম্পল, হি ইজ আউট. ইয়াতে আউটটো হ'ব এডভাৰ্ব. হি ৱাক শ্ল'লি. ইয়াতে শ্ল'লিটো হ'ব এডভাৰ্ব. হি কেম য়েষ্টাৰডে. য়েষ্টাৰডেটো সময় দেখাইছে, এইটো হ'ব এডভাৰ্ব. She is very good. ইয়াতে গুডটো হ'ব এডভাৰ্ব. অৰ্থাৎ আমি বুজি পালো যে এডভাৰ্ব মানে হ'ল যিয়ে নেকি ভাৰ্বৰ স্থান, অৱস্থা আৰু সময় নিৰ্দেশ কৰি দেখুৱাই দিয়ে তাক আমি এডভাৰ্ব বুলি কওঁ. কেইটামান এডভাৰ্ব হ'ল today, yesterday, in, soon, now, down, just, already, quite, yet, then, early, fairly, before, ago, above, here, there, up. এনেকুৱা ধৰণৰ ৱৰ্ডক আমি এডভাৰ্ব বুলি ক'ব পাৰোঁ. প্ৰিপজিশ্যনৰ বিষয়ে জানো আহা. প্ৰিপজিশ্যন মানে হ'ল অব্যয়. A word placing before a noun or pronoun shows its relation with some other words in the sentence is the preposition. যি পদে নাউন বা প্ৰনাউনৰ আগত বহি আন শব্দৰ মাজত সম্বন্ধ দেখুৱাই তাক আমি প্ৰিপজিশ্যন বুলি কওঁ. এক্সাম্পল, উইথ, টু, এট, ফৰ, বাই, অফ, ইন, অন, ফ্ৰম, between, into, within, over, etc. এনেকুৱা ধৰণৰ আমি বিভিন্ন প্ৰিপজিশ্যন দেখিব পাওঁ. He lives in a flat. এই বাক্যটোত ইনটো হ'ব প্ৰিপজিশ্যন. My father works at কলাক্ষেত্ৰ. ইয়াতে এটটো হ'ব প্ৰিপজিশ্যন. The train leaves at 5 p.m. ইয়াতে 5 p.m. আগত এট বহিছে, এটটো হ'ব প্ৰিপজিশ্যন. I shall meet you on Wednesday. ইয়াতে Wednesdayটো এটা সময় দেখুওৱা হৈছে, তাৰ আগত অন বহিছে, অনটো হ'ব প্ৰিপজিশ্যন. এতিয়া কনজাংচন মানে কি জানো আহা. কনজাংচন মানে হ'ল সংযোজক অব্যয়. A conjunction is a word that links words, phrases or sentences. যি পদে একাধিক ৱৰ্ড বা সেন্টেন্সক সংযোগ কৰে তাক কনজাংচন বোলে. এক্সাম্পল, if, and, but, yet, although, because, so, that, either or, neither nor, not only, but also, ইত্যাদি. এইবোৰ হ'ল একো একোটা সংযোজক অব্যয় বা কনজাংচন. 7 and 5 make 12. ইয়াতে 7 আৰু 5ক সংযোগ কৰিছে এণ্ডে, গতিকে এণ্ডটো হ'ব কনজাংচন. He is rich but not happy. ইয়াতে বাটটোৱে দুটা বাক্যকে লগ লগাই দিছে, গতিকে বাটটো হ'ব কনজাংচন. Ramu and Himu read in the same class. ইয়াতে ৰামু আৰু হিমু লগ লগাই দি দুইজনকে এটা বাক্যতে অৰ্থটো প্ৰকাশ কৰা দেখুওৱা হৈছে, গতিকে ৰামু এণ্ড হিমু বুলি কওঁতে ৰামু আৰু হিমু এণ্ডটোৱে সংযোগ কৰিছে, গতিকে এণ্ডটো হ'ব কনজাংচন. ইণ্টাৰজেকশ্যন মানে হ'ল ভাৱবোধক অব্যয়. Interjection is a word which expresses some sudden feeling or emotion. অৰ্থাৎ যি পদে মনৰ আনন্দ, বিস্ময় আৰু দুখ প্ৰকাশ কৰে তাক ইণ্টাৰজেকশ্যন বোলে. এক্সাম্পল, হুৰা, অ, এলাছ, হেল্ল', প. এই আটাইকেইটায়ে মানুহৰ মনৰ আনন্দ
আৰু দুখ বা বিস্ময় প্ৰকাশ কৰে সেইকাৰণে এনেকুৱা ৱৰ্ডক আমি ইন্টাৰজেকশন ৱৰ্ড বুলি কওঁ হেল্ল হাউ আৰ ইউ ইয়াতে হেল্ল টু হ'ব ইন্টাৰজেকশন হুৰা উই হেভ ওন দা মেথছ ইয়াতে হুৰাটো হ'ব ইন্টাৰজেকশন এলাস হি ইজ আনডান ইয়াতে এলাসটো হ'ব ইন্টাৰজেকশন গতিকে আমি বুজি পালো যে ইন্টাৰজেকশন মানে হল যি পদে মনৰ আনন্দ বিস্ময় আৰু সুখ দুখ প্ৰকাশ কৰে তাক আমি ইন্টাৰজেকশন বা ভাৱবোধক বাক্য বুলি কওঁ আজি আমি পাৰ্টস অফ স্পীচৰ যি ৮টা ভাগ আলোচনা কৰিলো সেই ৮টা ভাগৰ পৰা অন্তত অলপ হলেও তোমালোকে সম্যক জ্ঞান পাবা বুলি মই আশা কৰোঁ